হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কমৰুনছ ৰেচিপিৰ নতুন আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ আলু পনীৰৰ গ্ৰেভি। বলক এতিয়া আৰম্ভ কৰোঁ। প্ৰথমে মই কেৰাহীত অলপ তেল দি ইয়াত পনীৰখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম। পিছত কাটি লোৱা আলুখিনিও ভাজি ল'ম। একেখন কেৰাহীতে অলপ ৰঙচুৱাকৈ ভাজি ল'ম আলুখিনি পনীৰৰ দৰে। এতিয়া আলু ভাজাখিনি উঠাই ল'লোঁ। উঠাই লোৱাৰ পিছত মই একেখন কেৰাহীতে তেজপাত, ইলাচি আৰু পিঁয়াজৰ পেষ্ট দি দিম। পেষ্টখিনি ভালদৰে লৰচৰ কৰি লৈ ইয়াত মই টমেটো পিউৰিখিনি দি দিম। এতিয়া চব ভালদৰে মিলাই লৈ লৰচৰ কৰি এতিয়া মই মছলাখিনি দি দিম। প্ৰথমে আদা নহৰু পেষ্ট 1 চামুচ দিলোঁ। এতিয়া নিমখ সোৱাদ অনুসৰি দি দিছোঁ। জলকীয়া গুড়ি আধা চামুচ, হালধি গুড়ি আধা চামুচ আৰু জিৰা গুড়ি আধা চামুচ দি মই ধুনীয়াকৈ মছলাখিনি মিহলাই লৰচৰ কৰি ল'ম। এতিয়া ইয়াত মই অলপ অৰেগেনো দি দিছোঁ। সোৱাদ অনুসৰি অলপ কচুৰি মেথি, এইটো দিলে টেষ্টটো বহুত ধুনীয়া আহে, সেইকাৰণে দি দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। এতিয়া আলু দি মই ভাজি লোৱা আলুখিনি দি মিক্স কৰি লৈ ইয়াত অকণমান মই কুহুমীয়া গৰম পানী দি দিছোঁ। এতিয়া ভালদৰে মিহলাই লৈ মই ঢাকনখন মাৰি দিছোঁ 5 মিনিটৰ কাৰণে। 5 মিনিট পিছত ঢাকনখন খুলি ইয়াত মই ভাজি লোৱা পনীৰখিনিও দি দিছোঁ। এতিয়া মই ইয়াত এগিলাচমান কুহুমীয়া গৰম পানী দি দিম, যাতে আলুখিনি ভালদৰে সিজি যায়। আপোনালোকে এনেদৰে বনাই ঘৰত ট্ৰাই কৰি চাব, বহুত টেষ্ট হয়, বহুত চিম্পুল আৰু ইজি হয়। এতিয়া ঢাকনখন 10 মিনিট পিছত মই খুলি চালোঁ, মোৰ গ্ৰেভিটো ৰেডি হৈ গৈছে। এতিয়া অলপ ইয়াত বাটাৰ দি দিছোঁ। এতিয়া মোৰ আলু পনীৰৰ গ্ৰেভি খাবলৈ একেবাৰে ৰেডি। মই এতিয়া গেছটো অফ কৰি নমাই ল'ম। তৰকাৰীৰ ৰংটো বহুত ধুনীয়া আহিছে, আপোনালোকে চালেই গম পাব। আজি মই ৰুটিৰ সৈতে পৰিৱেশন কৰিছোঁ আলু পনীৰৰ গ্ৰেভি। মোৰ ভিডিঅ'টো চাই কেনে পালে সকলোৱে জনাব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব প্লিজ। থেংক ইউ।